নমস্কাৰ ৰডৈ ব্লগছ ইউটিউব চেনেলটোত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ অদ্ভুত ভিডিঅ' এটা বনাবলৈ লৈছোঁ। ভিডিঅ'টো মানে মোৰ হাতত টৰ্চ এটা আছে। টৰ্চ এটাটো ওলাই আছোঁ। ৰাতি সময় হৈছে, এতিয়া প্ৰায় সময়টো চাই দিছোঁ 12:59 গৈছে, মানে 1 বাজিবলৈ 1 মিনিট আছে। ভিডিঅ'টো মানে বৰ্তমান মই আছোঁ মোৰ ঘৰৰ পল্লীত। এইটো মোৰ ঘৰ হয়, পাছফালৰটো। বৰ্তমান ঘৰ পল্লীতে আছোঁ আৰু সময় হৈছে আপোনাৰ সম্পূৰ্ণ 1 বাজিলে এতিয়া ৰাতি, আৰু মই মোৰ ঘৰৰ পল্লীতে আছোঁ বৰ্তমান। ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কওঁ, এই ভিডিঅ'টো মই অকল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণেহে বনাইছোঁ। কাৰো মনত আঘাত দিবলৈ বা তেনেকুৱা কিবা কাৰণে মই বনোৱা নাই। মোৰ হাতত টৰ্চ এটা আছে, এইটো টৰ্চ চাওক, এইটো টৰ্চ এটা লৈ ঘৰৰ পল্লীত মই অকলে আছোঁ। এইটো মোৰ ঘৰ হয়। কথাখিনি মানে কি, আজি হৈ গ'ল 8 তাৰিখ, ৰাতিৰ 8 তাৰিখ আজি সোমাইছে, আৰু 6 তাৰিখে মোৰ ঘৰৰ পৰা তিনিটা ঘৰ এৰি পেলাই এটা ঘৰত এজন মানুহে চিপ লৈ পেলাই আত্মহত্যা কৰিলে। আৰু ইউটিউবত প্ৰায় দেখি থাকোঁ হৰাৰ ভিডিঅ'বিলাকত, কেমেৰাত বোলে ভূত বা আত্মা কেপচাৰ হয়। আজি তাকে এক্সপেৰিমেণ্ট হিচাপে কৰিবলৈহে আহিছোঁ। হাতত টৰ্চ এটা লৈ আহিছোঁ আৰু মোৰ হাতত একো নাই। ঘৰৰ পল্লীৰ পৰা এতিয়া মই বৰ্তমান এটা ঘৰ পাৰ হৈ আহিলোঁ, আৰু 2টা ঘৰ পাৰ হ'লেই সেই যোনটো ঘৰত মানুহজনে আত্মহত্যা কৰিছিলে তেওঁলোকৰ ঘৰৰ পল্লী পামগৈ। মোৰ গাৰ নোমবোৰ চব শিয়ৰি গৈছে, বুজিছেনে? গাৰ নোম দাং খাই আহিছে, ভয় লাগিছে। অকলে আছোঁ ৰাতি। এতিয়া ঘৰৰ মানুহে গমেই নাপায় মই ভিডিঅ' বনাইছোঁ বুলি। তো কথাটো হ'ল কি, মই আহিছোঁ কেমেৰাত ভূত ধৰা পৰে নপৰে তাক চাবলৈ, বা আত্মা যিয়ে নহওক। টৰ্চৰ পোহৰটো যোনডোখৰত গৈ শেষ হৈছে চাওক, সেইডোখৰতে মানুহজনৰ ঘৰ। মানে ইয়াৰ পৰা হাৰ্ডলি মই 30 ছেকেণ্ড যদি খোজকাঢ়োঁ মানুহজনৰ ঘৰৰ পল্লী পামগৈ। সেইটো পাছফালে যে লাইট জ্বলি আছে, এইটো সেই লাইট জ্বলি থকাটোৱে মানুহজনৰ ঘৰ হয়। তো ভাবিছোঁ মই তালৈ যাওঁ নে নাযাওঁ। আৰু সেই ঘৰটোতে মানুহজনে পৰহি আত্মহত্যা কৰিলে চিপ লৈ, আৰু তেওঁ মৰা 2 দিনৰ আগত মোৰ লগত ভালকৈ কথাও পাতিছিলে। তেখেত ঢুকালে এতিয়া বৰ্তমান। তো মই আহিছোঁ এখোজ দুখোজকৈ তেওঁলোকৰ ঘৰৰ পল্লীলৈ। তো এতিয়ালৈকেতো একো হোৱা নাই, কিন্তু গাৰ নোমবোৰ দাং খাই গৈছে। ভিডিঅ'টোৰ মাজতে আকৌ এবাৰ কওঁ, কাৰো মনত আঘাত দিবলৈ এইটো ভিডিঅ' বনোৱা নাই। এইটো চাওক, যোনফালে টৰ্চৰ পোহৰটো গৈছে সেইটোৱে ঘৰ তেওঁ। মোৰ ঘৰটো পল্লীলৈ যাবলৈ সাহস নহ'লে মানে, সেইকাৰণে ঘূৰি আহিলোঁ। এই টৰ্চৰ পোহৰটো যোনডোখৰত শেষ হৈছে সেইটোৱে তেওঁৰ ঘৰ। সেইটো চাওক, লাইট এটা যে জ্বলি আছে সেইটোৱে ঘৰ। তো মই গৈ থাকোঁতে মানুহজনে মানে ঘপকৈ এই ঘৰটো যে পোহৰ পৰি আছে এইটো মানুহজনে দৰ্জা খুলি দিলে। তো মই ভয় খাই গ'লোঁ, মই ঘূৰি গুচি আহিলোঁ। তো কথাটো হ'ল কি, আপোনালোকে যদি কেমেৰাত কিবা দেখিছে আপোনালোকে চাব পাৰে, কিবা দেখিছে। পাছফালেও মই দেখাই দিছোঁ আপোনালোকক। এইবোৰ ঘৰ আছে, মানুহৰ গাড়ী আছে, মানুহৰ হাতত জাষ্ট টৰ্চ এটা আছে আৰু একো নাই মোৰ হাতত। আৰু মোৰ তালৈ যাবলৈ ভয় লাগিছে একচুৱেলি। এইটো ঘৰটো, তাকে ভাবিছোঁ ঘৰটো পল্লীলৈ যাওঁ নে নাযাওঁ। খোজকাঢ়ি আহি আছোঁ মই ওপৰলৈ, গছৰ বদলতে মই ৰৈ আছোঁ। কেমেৰাত কিবা দেখা পাইছে আপোনালোকে চাওক, কিবা বগা। কেমেৰাত যদি কিবা দেখা পাইছে আপোনালোকে চাওক, কিবা টৰ্চ মাৰি থৈছোঁ মই। সেইটো ঘৰটো ৰাতি কি হয় কি নাই একো ঠিক নাই। আৰু মই সময়ৰ স্ক্ৰীণশ্বটটো কিনাৰত লগাই দিম, আপোনালোকে তেতিয়া গম পাই যাব ৰাতি কিমান সময় হৈছে। আৰু শুনা মতে ৰাতি 12টাৰ পৰা 3টা বজাৰ সময়টো ভূত ওলোৱা বা আত্মা ওলোৱা কিবা ওলোৱাৰ বেষ্ট টাইম বুলি কয়। মই যে ভিডিঅ'টো বনাই আৰু পাছফালে ঘূৰি চাই আছোঁ, পাছফালৰ পৰা এনেকুৱা লাগিছে যে কোনোবা মোৰ পাছফালে যেন ৰখি আছে, তেনেকুৱা লাগি আছে। পুৰা ভুকি আছে। মই যোনডোখৰ জেগাত ৰখি আছোঁ, ৰখি থকা জেগাডোখৰ অলপ দূৰত কুকুৰ মানে পূৰা ৰক্ষু। আৰু ভিডিঅ'টো বনাই থাকোঁতে হঠাতে বতৰটো বেয়া কৰি আহিলে। চাওক আগৰফালে কেনেকৈ বিজুলী মাৰি আছে, দেখিছানে?
বিজুলী মাৰি আছে চাওক দেখিলে হঠাতে বতৰটো বেয়া হৈ গ'ল মই ভিডিঅ'টো বনাই থাকোঁতে সেইটোৱে ঘৰটো আৰু হাৰ্ডলি মই 15 ছেকেণ্ড খোজকাঢ়ি গ'লে তেওঁলোকৰ ঘৰটো পাই যাম আৰু হঠাতে বতৰটো বেয়া কৰি আহিলে কাৰণে মোৰ ভয় লাগিলে মানে অকলে আছোঁ তাতে হাতত অস্ত্ৰ বুলিবলৈ একো নাই আৰু হাতত একোৱেই নাই অকল টৰ্চটো বাঢ়ি এইটো টৰ্চটো আছে আৰু মই অকলে চেণ্ডেল ভয় লাগিছে অকণমান সেইকাৰণে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কেমেৰাটো এতিয়ালৈকে একো নাই লোৱা ৰাস্তাৰ ওপৰত মই তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় 15-20 ছেকেণ্ড 30 ছেকেণ্ডমানৰ দূৰত মই ৰখি আছোঁ অকণমান আন্ধাৰ জেগা এডোখৰত মই ৰখি আছোঁ কেমেৰাটোৰ ফ্লাছটো জ্বলাই থৈছোঁ দেখিছে আপোনালোকে কেমেৰাটো ফ্লাছ জ্বলাই থৈছোঁ টৰ্চটো এইফালে কিবা এখিনি চাই লওঁ একো নাই বতৰটো হঠাতে বেয়া হ'ল ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ ভয় লাগিছে মোৰ অকলে কি আছে বা কি নাই এতিয়ালৈকেতো একো দেখা নাই সেইডোখৰ টৰ্চটো পোহৰ য'ত পৰি আছে তাতে ঘৰটো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আজি ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ঘণ্টাটো টিপি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম বম